এই কেইদিনত আপোনালৈ হয়তো এটা মেছেজ আহিছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিনামূলীয়া মোবাইল ৰিচাৰ্জ আঁচনি আৰম্ভ হৈছে আৰু এই আঁচনিৰ জৰিয়তে আপুনি 28 দিনৰ এটা পেক পাব 239 টকাৰ এটা পেক আপোনাক ফ্ৰী কৈ দিয়া হৈছে আৰু তলৰ ব্লু লিংকত ক্লিক কৰক কিন্তু ভুলতো আপোনালৈ যদি এই মেছেজ আহিছে সেই ব্লু লিংকটোত ক্লিক নকৰিব কাৰণ সেই লিংকটোত ক্লিক কৰাৰ লগে লগে আপোনাৰ সৰ্বস্ব শেষ হৈ যাব পাৰে আপোনাৰ ডাটা তেওঁলোকে কপি কৰিব পাৰে আপোনাৰ একাউণ্ট শেষ হ'ব পাৰে বিভিন্ন ধৰণৰ কাম হ'ব পাৰে আপোনাৰ মোবাইলটোৰ জৰিয়তে গতিকে সাৱধান হওক মোবাইলে শেহতীয়াকৈ বিয়পি পৰিছে এটা মেছেজ আৰু এই মেছেজটো আহিছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিনামূলীয়া মোবাইল ৰিচাৰ্জ আঁচনি আৰম্ভ হৈছে এই আঁচনিৰ জৰিয়তে 239 টকাৰ এটা মোবাইল ৰিচাৰ্জ পেক ভৰাই দিয়া হ'ব আৰু এটা পেক কিন্তু মোবাইলে বিয়পি পৰা এই খবৰটো ভুৱা আমি লাভ কৰিছো শেহতীয়া খবৰ যে স্প্যাম মেছেজ বৰ্তমান বিয়পি পৰিছে দেশৰ বিভিন্ন প্ৰান্তত ৰিচাৰ্জ আঁচনিৰ উৰা বাতৰি বিয়পিছে মোদী চৰকাৰে বিনামূলীয়া দিছে ৰিচাৰ্জ আঁচনি এনে ধৰণৰ এক মেছেজ হৈছো আপোনালৈকো আহিছে কিন্তু সেই মেছেজ সম্পূৰ্ণৰূপে ভুৱা কোনো দুষ্ট চক্ৰই এনে কাম কৰিছে 28 দিনৰ বাবে ৰিচাৰ্জ দিছে বুলি হোৱাটছএপে মেছেজ বিয়পি পৰিছে এই মেছেজটো সম্পূৰ্ণৰূপে ভুৱা বুলি আমি এই মুহূৰ্তত খবৰ লাভ কৰিছো বিনামূলীয়া মোবাইল ৰিচাৰ্জ আঁচনিৰ উৰা বাতৰি বিয়পাই দিছে কোনো দুষ্ট চক্ৰই স্ক্যাম কৰিছে এনে ধৰণে স্প্যাম মেছেজ বৰ্তমান বিয়পাই দিছে 239 টকাৰ বিনামূলীয়া ৰিচাৰ্জ দি থকা বুলি মেছেজ যেটো ওলাইছে সেয়া সম্পূৰ্ণৰূপে ভুৱা আপোনালৈ যদি এই মেছেজটো আহিছে সেই ব্লু লিংকটোত ভুলতো আপুনি টাচ নকৰিব ব্লু লিংকটোত গৈ আটাইকেইটা ষ্টেপ যদি আপুনি ফলো কৰিবলৈ যায় তেনেহলে আপোনাৰ সৰ্বস্ব হেৰুৱাব পাৰে আপুনি আপোনাৰ একাউণ্ট শেষ হ'ব পাৰে আপোনাৰ বেংক একাউণ্টৰ পৰা ধন হৰলুকি হ'ব পাৰে লিংকটোত ক্লিক কৰিলে আপুনি যথেষ্ট বিপদত পৰিব আমি এই মুহূৰ্তত সতৰ্কতা এক খবৰ দিব বিচাৰিছো টাইপৰ পৰা সাৱধান হৈ থাকক কাৰণ কোনো প্ৰবঞ্চকে এই সম্পূৰ্ণৰূপে জাল পেলাইছে কেৱল টকা লুটিবৰ বাবে বিশেষ এক জাল তেওঁলোকে পেলাইছে ভুৱা বাতৰিক প্ৰশ্ৰয় নিদিব সম্পূৰ্ণৰূপে এয়া ভুৱা বাতৰি কোনো ৰিচাৰ্জ আঁচনি ওলোৱা নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোনো ধৰণৰ বিনামূলীয়া ৰিচাৰ্জ আঁচনি নাই ওলোৱা মোদী চৰকাৰে দিয়া নাই কোনো ধৰণৰ বিনামূলীয়া ৰিচাৰ্জ গতিকে এই মেছেজ যদি আপুনি লাভ কৰিছে সম্পূৰ্ণৰূপে এভয়েড কৰক ব্লু লিংকত ভুলতো টাচ নকৰিব যদি লিখিছে যে ব্লু লিংকটো টাচ কৰক আৰু আপোনাৰ মোবাইল ৰিচাৰ্জ হৈ যাব এয়া সম্পূৰ্ণৰূপে ভুৱা খবৰ ফেক নিউজ মোবাইল ৰিচাৰ্জৰ এই খবৰ সম্পূৰ্ণৰূপে ভুৱা আৰু এনে দুষ্ট চক্ৰৰ পাল্লাত আপুনি নপৰিব এনে দুষ্ট চক্ৰই বিনামূলীয়াকৈ মোবাইল ৰিচাৰ্জ আঁচনি ওলাইছে বুলি বহু লোকৰ পৰা ইতিমধ্যে টকা লুটিছে বুলি জানিব পৰা গৈছে এই ব্লু লিংকটো টাচ কৰাৰ লগে লগে আপোনাৰ একাউণ্টৰ সকলোবোৰ ডিটেইলছ পাই যাব হেকাৰে আৰু তাৰ পাছতেই আপোনাৰ একাউণ্টৰ ধন হৰলুকি হ'ব পাৰে আপোনাৰ ফেচবুক একাউণ্ট ইনষ্টাগ্ৰাম একাউণ্ট শেষ হ'ব পাৰে প্ৰবঞ্চকৰ পৰা সাৱধান হৈ থাকক ৰিচাৰ্জ আঁচনিৰ উৰা বাতৰি ওলাইছে ভুৱা বাতৰিক প্ৰশ্ৰয় নিদিব এয়া সম্পূৰ্ণৰূপে মিছা বাতৰি প্ৰকাশ কৰিছে মোদী চৰকাৰে দিয়া নাই কোনো ধৰণৰ বিনামূলীয়া ৰিচাৰ্জ গতিকে এনে মেছেজ যদি আপুনিও লাভ কৰিছে তেনেহ'লে নিশ্চিতভাৱে আপুনি এভয়েড কৰাটোৱেই প্ৰয়োজন